লৰালিক আৰু বন্ধু মন্দিৰৰ বাবে খুব উত্তাপিত হৈ জড়িত আমি গোটেই জীৱনত আছোঁ। আমার সিনিয়র ড্রাইভার এনেকে তিনটা যাই আছো আমি সাইকেল তিনটা গৈছিলো আপনার গেছিল তিনটা এতিয়া গাড়ীত দেখা মানে গাড়ীত দেখা পালে 5 টাকা তিনটা দেখা হ'ব এনেকে যাই আছো আৰু আমি ৰবটেঙা ধৰিব আহিছোঁ চাব লাগিব ওচৰত আছে নে ৰবটেঙা আগত যাই আছে পাৰভেজ ডাঙৰীয়া পাৰভেজ আছেনে টেঙা টেঙা ক'ত বস্তু এডাল গছ টেঙাৰ গছ সৰু গছডাল না এডাল গছ টেঙা নাই এটা আছে এইফালে এটা আছে দুটা আছে টেঙা এই ওপৰত এটা আছে পাৰভেজ আৰু ক'ত আছে টেঙা বস্তিত মানে ঘৰৰ ভিতৰত যাব লাগিব ন লগাইছ টেঙা পৰিব আছোঁ কিন্তু দুটা টেঙা আছে ইয়াতে দুটা যাব কিন্তু লগাইছ টেঙাৰ সন্ধানত ইয়াত দেখিবলৈ পাইছে টেঙা ৰব টেঙা পুৰা ছিঙি আছে গছৰ বস্তু ছিঙাৰ মজাই বেলেগ এনেকৈ ছিঙাৰ মজাই বেলেগ ৰব টেঙা আমি পালোঁ সন্ধানত দুটা পালোঁ বৰিয়াতৰা বিষ্ণুনা মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি ইয়াত পঢ়িছিলোঁ ক্লাছ 5 ক্লাছ 10 মেট্ৰিক পৰীক্ষা দিছোঁ হাই ছেকেণ্ডেৰী পঢ়িছোঁ এইফালে হাই ছেকেণ্ডেৰী ৰুম দেখিবলৈ পাইছে এইবিলাক হ'ল হাইস্কুল স্কুল চলি আছে বন্ধনা আজি বন্ধ বুলি ভাবিছিলোঁ এখন আৰু ভিতৰত নাযাওঁ আজি যিহেতু হাফ পেণ্ট পিন্ধি আছোঁ আইচ তো চাহাবৰ সন্মুখত যাব হাফ পেণ্ট পিন্ধি আজি লাগে এখন স্কুলৰ গেট ৰখা দিয়ে অলপ ক্লাছ 10ৰ ৰুম আছে বহুত স্মৃতি জড়িত হৈ আছে সেইকাৰণে আপোনালোকক দেখাবলৈ আহিলোঁ আমি নিজে চাবলৈ বহুত দিন অহা নাছিলোঁ তো মিটু কি ক'বা ইয়াৰ স্মৃতিবিলাক ৰোমন্থন কৰা অলপ যেতিয়া আমি পঢ়ি আছিলোঁ হয় তেতিয়া বহুত মানে ষ্টুডেণ্ট আছিল আৰু তেতিয়া সিমান এটা ষ্টুডেণ্টৰ মানে নাই এশজনলৈকে আছিল অঁ গ্ৰুপ আছিল এ গ্ৰুপ আছিল বি গ্ৰুপ আছিল এনেকুৱা গ্ৰুপ আছিল আমাৰ বহুত ভাল লাগিছিল আৰু এতিয়া আৰু সেইদিন সেই ফূৰ্তি বা আজিকালি ল'ৰা ছোৱালীটো আগতে খেলাত আমি জড়িত আছিলোঁ এখন দেখিবলৈ পাইছোঁ এখন বহুত ক্ৰিকেট খেলা ফুটবল খেলা এডাল আম গছ আছিল হয় আম গছ অলপ জুম কৰি দেখা দিছোঁ আম গছজন নাই অ' সেইতে নাই এতিয়া এইবিলাক স্মৃতি আৰু হাই ছেকেণ্ডেৰী আমি ইয়াতে আমি শেষ কৰিছোঁ আৰু এখেতে কিবা ক'ব হৈছে কি ক'ব আপুনি কওক হয় আচ্ছা চুমি আমি চুমিৰ ঘৰ ক'ত আমি পিছত যাম আৰু এতিয়া দেখিবলৈ পাইছে পুৰা একদম ৰেচ লগাই আহিছে বাবু চাইকেলৰ ৰেচ জোৰা জোৰত মজা ইয়াতে দুৰ্গা পূজা হয় হাতৰ পৰি এইফালে আগত ৰাস হয় আৰু এখন আমি চেলুনত আহিছোঁ মহাদেৱ অসমীয়া হেয়াৰ কাটিং চেলুন আগতে সেইফালে আছিল চেলুনখন নতুনকৈ আৰম্ভ কৰিছে ইয়াতে এনেকুৱা ধৰণৰ ফোন নম্বৰ আছে আপোনালোকে চুলি কাটিবলৈ আহিব আমাৰ দাদা আছে চেলুন 17-18 বছৰ পৰা তেওঁ চেলুন চলাই আছে আজি ইমান বছৰ কষ্ট কৰি এইখিনি তেওঁ পাবলৈ সক্ষম হৈছে দাদাৰ চুলি কাটি আছে প্ৰণৱ ডেকা সকলোৱে আহিব কম পইচাত ধুনীয়া চুলি কাটে পইচা কোনো ধৰণৰ ৰিকুৱাৰমেণ্ট এনেকুৱা ধৰণৰ সেই নাই আৰু পইচা নালাগে এনে লৈ আহিব ৰাইজ পইচাৰ টেনশ্যন নাই আহিব সকলোৱে দেখিবলৈ পাইছে ইমান ধুনীয়া চুলি কাটি আছে গোটেইখিনি আছে তেওঁৰ
তো দেখিবলৈ পাইছে যে কণ ল'ৰাকেইটাক এইকেইটাক মালা পিন্ধাইছে আৰু আকৌ লৰু দিব। এতিয়া ছোৱালী পাৰ্টি খাব গৈছিলোঁ, তাত এনেকুৱা ধৰণৰ নিয়ম। আপোনালোকৰ এই নিয়মটো কৰে নে জনাবচোন কমেণ্টত। দেখিবলৈ পাইছে ল'ৰাটোক কি চাই আছে, ভিডিঅ' কৰিছিলোঁ জাষ্ট কি কৰি আছে সেইবিলাক চাই আছে। চ' গাইজ সিহঁতক আগতে লৰু দিব আৰু সিহঁতে কোবাব সেই ঘৰটোত সিহঁত ভাল হওক বুলি, গৃহস্থ ভাল হওক বুলি মানে এই নিয়মটো কৰে। মানে গৰখীয়া সৰু ল'ৰাক, ছোৱালী নহয় ল'ৰাক কৰে এইটো। চ' আপোনালোকে এইটো যদি বুজি নাপায় অকণমান জনাব, মই ভালকৈ বুজাই দিম। গাঁৱত কৰে, টাউনত গম নাপাওঁ এইবিলাক কৰে নকৰে, গাঁৱত এইবিলাক কৰে। চ' ভাত খোৱালে দুপৰীয়া খানা বহুত ভাল হ'ল। তাৰে মাজতে এতিয়া ভিডিঅ' বনালে সকলোকে বস্তুটো জানে নাজানে সিহঁত পাইছে। তেনেকৈ গাইজ গৃহস্থ মানুহ এনেকৈ সিহঁতক যিবোৰ ধৰক কাপোৰ দিয়ে, কিছুমানে ধৰক পইচা দিয়ে, এনেকুৱাকৈ দি যায়। এজনে বাৰ্থডে গাৰ্ল সিহঁতে বহি আছে তাই আৰু এনেকৈ সেৱা কৰি আছে। সিহঁতৰ যদি ভাল হয় সিহঁতক আশীৰ্বাদ দিয়ে যাতে। আমি সিহঁতে গম পোৱা নাই এনেকৈ কি কৰি আছে, আকৌ পইচা লৈছে। আমিও সেনেকুৱা হ'লে সিহঁতৰ টাইমত আমিও গম পোৱা নাছিলোঁ, এতিয়া বুজি পাওঁ এইবিলাক বস্তু। দেখিবলৈ পাইছে এতিয়া সেৱা লৈ আছে। দেখিবলৈ পাইছে মৌচাক পিছফালে আছে ম'ম' হাউচ, আগত কুপন লৈ আহিব আৰু ইয়াতে ম'ম' দিব। দেখিবলৈ পাইছে ধুনীয়া পৰিৱেশ। ইয়াত ভেজ ম'ম' নবনাই ন দাদা? ভেজ ম'ম' নাপায়, চিকেনে হয়। আচ্ছা, ইয়াতে ভেজ ম'ম' নাপায়, চিকেন ম'ম' হয়। তোমালোকে আহিব। ফাইনেলি সন্ধিয়া ওলাই আহিলোঁ নলবাৰী মৌচাকত ম'ম' খাব আহিছোঁ। সেইবিলাক ম'ম' খাই ম'ম' লাভাৰ। চ' আগত আপোনালোকে আহিলে কেতিয়াবা পিছফালে আহিব, মৌচাকৰ পিছফালে আগত কুপন লৈ আহিব লাগে। ত' ম'ম' বনাই আছে। এই নলবাৰী প্ৰায় থাকোঁতে গাইজ তেনেকৈ